আৰম্ভণিতেই তোমাক এষাৰ কথা কওঁ। এই পৃথিৱীত যদি কোনো ব্যক্তি বেলেগৰ দুখ কষ্ট উপলব্ধি কৰিব পাৰে, তেন্তে তেওঁ কেতিয়াও বেলেগৰ দুখৰ কাৰণ হ'ব নোৱাৰে, বেলেগৰ কষ্টৰ কাৰণ হ'ব নোৱাৰে। আৰু সাধাৰণতে সেইসকল মানুহ বেলেগৰ দুখৰ কাৰণ হয় যিসকল স্বাৰ্থপৰ, স্বাৰ্থবাদী হৈ থাকে। জানা, মানুহে দুটা মুহূৰ্তক কেতিয়াও পাহৰিব নোৱাৰে। প্ৰথম, যিজনে বিপদৰ সময়ত হাত ধৰে। দ্বিতীয়, যিজনে বিপদৰ সময়ত হাত এৰি দিয়ে। আচলতে আমি মানি ল'ব নোৱাৰোঁ যে পৃথিৱীৰ প্ৰত্যেকজন মানুহ আপোন হ'ব নোৱাৰে, কিন্তু এইটোৱেই বাস্তৱ, এইটোৱেই সত্য। এই পৃথিৱীৰ প্ৰত্যেকজন মানুহ তোমাৰ প্ৰিয় হোৱাৰ যোগ্যতা নাৰাখে। জানা, এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ শিক্ষক কোন? সময়। হয়, সময়। সময়ে তোমাক শিকাব, পৰিস্থিতিয়ে তোমাক শিকাব কোন আপোন, কোন পৰ, কোন ভাল, কোন বেয়া। আচলতে কোনো ভুলে যেনেকুৱা মানুহক শিকিবলৈ সাহায্য কৰে, ঠিক তেনেকুৱাই কিছু আঘাতে মানুহক সলনি কৰাত সাহায্য কৰে। আৰু তোমাক কওঁ, শুনা, যদি কেতিয়াবা নিজক সুখত ৰখাৰ কাৰণে, নিজকে শান্তিত ৰখাৰ কাৰণে, নিজৰ ভৱিষ্যতক উজ্জ্বল কৰাৰ কাৰণে তোমাক সলনি হ'ব লগা হয়, নিজৰ সপোন পূৰণৰ কাৰণে, নিজৰ মা দেউতাৰ সপোন পূৰণ কৰাৰ কাৰণে যদি তোমাক সলনি হ'ব লগা হয়, তেন্তে সলনি হৈ যোৱা। কোনে কি ক'লে, কোনে কি ভাবিলে তাত একো আহে নাযায়। শুনা, এই পৃথিৱীৰ এটা নিয়ম আছে। যদি তুমি সকলো মানি লোৱা, তেন্তে তুমি ভাল। বেয়াটো তেতিয়াই হ'বা যেতিয়া তুমি উচিত কথা ক'বা। এই পৃথিৱীত যদি তুমি সকলোৰে প্ৰিয় হ'ব বিচৰা, তেন্তে চকু থাকোঁতে অন্ধ হৈ যাব লাগিব, কাণ থাকোঁতে কম শুনিব লাগিব, আৰু মুখ থাকোঁতে নীৰৱ হৈ যাব লাগিব। বহুতৰে তোমাৰ ওপৰত হিংসা হ'ব, বহুতেই তোমাৰ পিছত তোমাৰ সমালোচনা কৰিব। যিসকল তোমাৰ কোনো নহয়, সিহঁতেও তোমাৰ ভৱিষ্যতক লৈ কথা ক'ব। এনেকৈ দেখাব যেন সিহঁতে তোমাৰ ভৱিষ্যতক লৈ তোমাতকৈ বেছি চিন্তিত। কিন্তু আচলতে এইবিলাক একোৱেই নহয়, মাথো দিখাবা। আচলতে কোনো সমালোচনাই তোমাক ধ্বংস কৰাৰ ক্ষমতা নাৰাখে। গতিকে কোনোবাই সমালোচনা কৰি, হিংসা কৰি তোমাক বাধা দি ৰাখিব নোৱাৰে। প্ৰিয় বন্ধুসকল, কাৰোবাক যিমানেই বিশ্বাস নকৰা কিয়, তাক সকলো খুলি নক'বা। মনত ৰাখিবা, বিশ্বাস খুব দামী এটা বস্তু। এই পৃথিৱীত খুব কম সংখ্যক মানুহেই বিশ্বাসৰ যোগ্যতা ৰাখে। সুতরাং সকলোকে বিশ্বাস নকৰিবা। এই পৃথিৱীত বহুত মানুহৰ লগতেই পৰিচয় হ'ব, বহুত মানুহৰ লগত সম্পৰ্ক হ'ব, বহুতে মিছা মাতিব, কষ্ট দিব, গুচি যাব। কোনোবা এজনে এনে কিবা কৈ দিব য'ত তুমি প্ৰচুৰ কষ্ট পাবা। মনত থ'ব যেন সকলো এৰি গুচি যাওঁ। কিন্তু নহয়, তোমাক মানুহৰ অপমানবোৰকে সফলতাৰ অস্ত্ৰ হিচাপে লৈ বাছি ল'ব লাগিব। কোনোবাই যদি তোমাক এনেকৈ কয় যে তই এইটো নোৱাৰিবি, তোৰ দ্বাৰা এইটো সম্ভৱ নহয়, তাক ডাইৰেক্ট কৈ দিয়া, 3 বছৰ পিছত আহি দেখা কৰিবি। উপযুক্ত সময় আৰু সুযোগৰ অপেক্ষাত আছোঁ। বহুতক বহু কিবা উত্তৰ দিবলৈ বাকী আছে। 3 বছৰ পিছত আহি দেখা কৰিবি, তোৰ উত্তৰ তই পাই যাবি। মনত ৰাখিবা, তোমাৰ এটিটিউডেই সকলো। যদি তুমি দুৰ্বল হৈ পৰা, তেন্তে এই পৃথিৱী তোমাক ভৰিৰে মোহাৰি পেলাব। গতিকে ইমান সহজত হাৰ নামাৰিবা। মনত ৰাখিবা, বহুত মানুহক ভুল প্ৰমাণ কৰাৰ এতিয়াও বাকী আছে। ইয়াতেই শেষ নহয়, এতিয়াও বহুত কিবা কৰিবলৈ বাকী আছে। মনৰ কথাবিলাক সকলোকে কৈ লাভ নাই। তোমাৰ বিপদৰ সময়ত তোমাৰ কাষত থিয় দিয়াৰ কাৰণে এজন মানুহো বিচাৰি নাপাবা। গতিকে নিজৰ মতত চলা, নিজৰ সিদ্ধান্তক আগুৱাই লোৱা। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্টছ কৰক আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।